নমস্কাৰ বন্ধু-বান্ধৱীসকল, অসমীয়া পাকঘৰ ইউটিউব চেনেলটোলৈ আপোনাৰ লগত স্বাগতম জনালোঁ। মই আজি বনাব ওলাইছোঁ স্লাইজৰ পকৰি। তাত কি কি লাগে মই কৈ দিছোঁ। বেচন লৈছোঁ 2 কাপ, মিট মছলা, গৰম মছলা, জ্বলাৰ গুড়ি, হালধিৰ গুড়ি, নিমখ, আলু 2টা আৰু পিঁয়াজ। আলুখিনি সিজাই কিনে ভাজি লৈছোঁ। এয়া স্লাইজ। এতিয়া বেচনখিনি পানীৰে মিলাই ল'ম। এতিয়া বেচনখিনি মিলোৱা হৈ গ'ল। বেছি ডাঠো নহয়, বেছি পাতলো নহয়, সেনেকুৱা কৰি ল'ব লাগিব। এতিয়া মই স্লাইজৰ ওপৰত আলুখিনি সানি ল'ম। আৰু এখন স্লাইজ দি দিম ওপৰত। এনেকুৱাকৈ কাটি ল'ম। এনেকৈয়ে আৰু কেইখনমান স্লাইজ বনাই ল'ম। তেল দি কেৰাহীটো আগতীয়াকৈ গৰম হ'ব ৰাখি থৈ দিছিলোঁ। স্লাইজৰ পকৰিটো বেচন লগাই ভাজি ল'ম। স্লাইজৰ পকৰিকেইটা ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এতিয়া এই পকৰিকেইটা হৈ গ'ল। এনেকৈয়ে আৰু কেইটামান বনাই ল'ম। মোৰ স্লাইজৰ পকৰি বনোৱা হৈ গ'ল। আপোনালোকে চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই দিব, যাতে মোৰ ভিডিঅ'টো আপোনালোকে সকলোতকৈ আগতে দেখা পায়।